हेलो एवरीवन आपनालोকৰ প্ৰিয় চেনেল নেচাৰ্ছ কালাৰলৈ মই মৌচুমীয়ে সকলোকে স্বাগতম জনাইছো। আজি মই আৰু মোৰ স্কুলৰ কলিগৰ হৈতে দুগৰাকী ভণ্টি বহুত দিনৰ মূৰত ফুৰিবলৈ অলপ ওলাই আহিছো। আজি মই আপোনালোকক এখন খুব ধুনীয়া ৰিজৰ্টলৈ লৈ গৈ আছো। ৰিজৰ্টখন ডিব্ৰুগড় এয়াৰপৰ্টৰ ওচৰতে আছে। নামটো হৈছে মনোহাৰী ৰিট্ৰি। আমি আহিছো খনিকৰ চাৰিআলি হৈ জগন্নাথ মন্দিৰৰ সন্মুখৰ ৰাস্তাটোৰে। ৰিজৰ্টখন মনোহাৰী টি ষ্টেটৰ ভিতৰলৈ আছে। আপোনালোকে গুগল মেপত সাৰ্চ কৰিলে ইয়াৰ লোকেশ্যনটো পাব। বলক তেতিয়াহ'লে ৰিজৰ্টখনলৈ এবাৰ ভুমুকি মাৰি আহোঁ। এয়া হৈছে ৰিজৰ্টখনৰ এন্ট্ৰেন্স পাৰ্টটো। ৰিজৰ্টখন খুবেই ধুনীয়া। ইয়াৰ সন্মুখৰ ফালে পাৰ্কিঙৰ বাবে ধুনীয়া ঠাই আছে আৰু ইয়াত এন্ট্ৰেন্স ফিজ আমাৰ পৰা লোৱা নাছিলে। আপোনালোকে দেখিছে ইয়াতে ধুনীয়াকৈ সাইক্লিঙৰ বাবে সুবিধা কৰি থোৱা আছে আৰু ৰিজৰ্টখনত খুব সুন্দৰ এটা কটেজ আছে আৰু কটেজটোত একেলগে 8জনমান মানুহ বহিব পাৰিব আৰু আপোনালোকে ইয়াত মন গ'লে খানা অৰ্ডাৰ কৰি খাবও পাৰিব। ইয়াতে ঘোঁৰা আছে আপোনালোকে দেখা পাইছে আৰু ইয়াত গতিকে হৰ্চ ৰাইডিঙৰ ব্যৱস্থাও আছে। ইয়াতে আমি থকা মুহূৰ্ততে কিছুমান মানুহে হৰ্চ ৰাইডিং কৰিছিল, কিন্তু আমি হৰ্চ ৰাইডিং কৰা নাছিলোঁ। ৰিজৰ্টখনত অনলাইন ৰুম বুকিং কৰিব পৰা সুবিধা আছে আৰু ইয়াতে জিম স্পা সকলোখিনিৰে ব্যৱস্থা ৰখা হৈছে। ওপৰৰ পৰা আপোনালোকে ভিউটো দেখিছে, খুবেই ধুনীয়া লাগিছে। বলক আমি এবাৰ ৰিজৰ্টখনৰ সুন্দৰতাখিনি উপভোগ কৰোঁ। ইয়াতে থকা ৰেষ্টুৰেণ্টখনো খুবেই ধুনীয়াকৈ সজাই থোৱা হৈছে আৰু ৰেষ্টুৰেণ্টখনত এটা আপোনালোকৰ মকটেল কৰ্নাৰো আছে। আপোনালোকে যদি ডিব্ৰুগড়লৈ আহে তেনেহ'লে ৰিজৰ্টখনত এবাৰ সোমাই চাব, খুবেই ভাল পাব। গতিকে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত লগ হ'ম। নমস্কাৰ।